দিয়া মোৰ চাইগা ফোন মন গৈ আছিল তুমি যে ইমান নিশ্চিন্ত মনে বহি আছা ল'ৰাটো যে গুৱাহাটী পঢ়িবলৈ যাব তোমাৰ অলপো বেয়া লগা নাই কি পঢ়িবলৈহে যাব তাৰ বেয়া লাগিবলৈ কি আছে বাৰু তুমি কোৱাচোন কিয় নাই বাৰু কোৱাচোন মই তাক ইমান মৰম কৰোঁ সিবা তাত কেনেকৈ থাকিব কিবা খাব তুমি যিমান মৰম কৰা ময়ো সিমানেই মৰম কৰোঁ কিন্তু তাৰ ভৱিষ্যতটো ভাল হ'বৰ কাৰণে সি যাবই লাগিব তুমি যদি ইমান দুখ কৰি থকা দেখে তেতিয়া সি জানো শান্তিত থাকিব পাৰিব জানো মোৰ যে বৰ চিন্তা লাগিছে কিবা কৰিব সি তাত গৈ তুমি ইমান চিন্তা কৰিব নালাগে তাৰ থকা খোৱা চব ব্যৱস্থা মই ভালকেই কৰি দিম তুমি চিন্তা কৰি নাথাকিবা আৰু শুনা সি যোৱাৰ পিছততো তুমি বহুত অকলশৰীয়া হৈ যাবা সেইকাৰণে মই গাঁৱৰে লগৰ এজনৰ ল'ৰা এটা লৈ আহিম বুলি ভাবিছোঁ লগৰজন ঢুকুৱা আজি প্ৰায় 4-5 বছৰেই হ'ল সিহঁতৰ ঘৰৰ পৰিস্থিতি ইমান ভাল নহয় যদি মই লৈ আহোঁ ল'ৰাটোক মই পঢ়াবও পাৰিম ভালকৈ তোমাক 2-এটা কামত সহায় কৰি দিবও পাৰিব আৰু মই যিকেইটা টকা দিওঁ সি ঘৰলৈও পঠিয়াব সিহঁতৰ ঘৰখনো ভালকৈ চলিব তোমাৰ কিবা প্ৰব্লেম আছে নাই মোৰ একো প্ৰব্লেম তোমাৰ প্ৰব্লেম নাই যে মই আজি আনি দিয়া তোমালোক ইয়াতে বহি আছা মাইনা তুমি ক'ত গৈছিলা তুমি পঢ়িলে যাব লাগে এতিয়া যে ঘূৰি ফুৰিছা তুমি দেয়া পঢ়িলে যামগৈ যে লগখিনি মাত খা লগাই দিছিল নবাব বেয়া হ'ব কথা সেইটো ভালেই কৰিছা বাৰু পাছে তোমাৰ যা যোগাৰ কৰি হ'ল নাই দেউতাৰ কাপোৰখিনি আকৌ যাবিব আছে বাকী হৈছে ঠিক আছে আৰু শুনা মাইনা মই আজি গাঁৱৰ লগৰ এজনৰ ল'ৰা এটা লৈ আহিম বুলি ভাবিছোঁ মাক অকণমান কামত সহায় কৰিও দিব আৰু মাৰ লগ এটাও হ'ব তোমাৰ কিবা অসুবিধা আছে নেকি তোমালোকে যি পাবা সেইটোকে কৰা আৰু ঠিক আছে দিয়া দিয়া মই কাপোৰখিনি যাব যোৱা যোৱা ঠিক আছে হ'ব দিয়া মই তাৰ পৰা সহায় নাই নাই ময়ো যাম তুমি এইটো ধৰা মই লৈ আহোঁগৈ এতিয়া তুমি কেৱল খাবলৈ কিবা এটা যোগাৰ কৰি ল'বা ঠিক আছে অ'কে যোৱা আজিচোন নহা মানুহজনী আহিলা কিমাননো ঘৰতে আহিলি অলপ বোলো ওলাই আহোচোন ভালেই কৰিলা দিয়া ভালে তোমালোকৰ আছো আৰু তোমালোকৰ আমাৰো ভালে আৰু পিছে পপিয়ে কি কৰি আছে পপি ঘৰতে আছে ঠিকে আছে দিয়া কি পঢ়ি আছে তাই এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব ভালে হৈছে দিয়া পিছে প্ৰেম কৰবাত যোৱা কথা আছে না কেতিয়াকে যাব সি পৰহিলৈ যাব কি পঢ়িম বুলি ভাবিছে সি ডক্টৰ পঢ়িব যাব ভালে আছে মই গাঁৱত খবৰটো শুনিবলৈ যাওঁচোন সিহঁতৰ ঘৰলৈ এপাক ভালেই কৰিলা দিয়া তুমি যে খবৰটো ল'বলৈ আহিলা যাওঁ নহ'লে মই যোৱাই নে আহিছিলাহে ৰ'বা চাহকে যাবা সন্ধিয়া হ'বলৈ হ'ল চাহ নাখাওঁ মই ধূপ চাকি যোগাৰ কৰিব আছে নহয় দেৰি হ'ব হয় বাৰু ৰ'বাচোন মালতী তোমাক কথা এটা সুধো বেয়া নাপাবা নাই নাপাওঁ কোৱা তোমাৰ মানুহজন নোহোৱা আজি 10 বছৰে হ'ল তেওঁ ক'ত থাকে কি কৰে কোনেও গম নাপায় তেনে ক্ষেত্ৰতো তুমি আজিও সেনেকুৱা লৈ আছা তেওঁ নোহোৱা 10 বছৰ হ'ল কিন্তু মই তেওঁ আজিও মৰাশৰ ডেড বডিটো দেখা নাই সেইবাবে মই আজি তেওঁৰ নামত সেন্দুৰটো লৈ আছোঁ যেতিয়ালৈকে মই ডেড বডিটো নাপাওঁ তেতিয়ালৈকে মই চিৰজীৱন লৈয়ে থাকিম সেন্দুৰটো ভালে কৰিছা দিয়া তুমি যিহেতু বিশ্বাস কৰিব পাৰিছা যে তেওঁ এতিয়াও জীয়াই আছে যাওঁ নহ'লে আহিম কেতিয়াবা ঠিক আছে যোৱা মাজে মাজে আহি থাকিবা আহিম ক'ত গ'ল বাৰু মানুহজন ইমান টাইম হ'ল আবেলিতে ওলাই যোৱা এই ভগৱান মইতো বহুত ভয় লাগিছে কি কৰোঁ বাৰু মা দেউতা ইমান দেৰি অহা নাই যে 8টা বাজিলে চোৱা নাই অহা সেই তেতিয়াই ওলাই যোৱা মাইনা মোৰ যে বৰ চিন্তা তুমি লাগিছে চিন্তা নকৰে মই এপাক গৈ আহোঁগৈ ৰ'বা নাই নাই তুমি নাযাবা তুমি গ'লে আকৌ মোৰ বেছিকৈ চিন্তা লাগিব আহাচোন তুমি ইয়াতে বহা আহাচোন ইয়াত বহা ইমান দেৰি কৰিলা নে তুমি বৰ ভাগৰ লাগিছে দায়িত্ব বুজি নাপায় নেকি বাৰু আপুনি অলপো কেলৈ তোমালোকক মই কৈ থৈছোঁ নাই জানো ইয়াক আনিব যাওঁ বুলি ইমান দেৰি মই যে আনিব গৈছিলোঁ ল'ৰাটো ইয়ে বা ইমান ধুনীয়া নাম কি নাম তোমাৰ ৰহিম বাইদেউ বৰ ধুনীয়া নাম আহা ভাত খাই ল'বা ভোক লাগিছে নাম চাগে ন তোমাৰ নাই ল'বা আহা মুখাকেইটা ধুই ল'বা ব'লা, আৰু ব'লা। আপুনিও আহক হাত মুখ মাইনা ধুই খাওক। তোমাৰ বেক কৰি হ'ল নাই হ'ল দেউতা আহক ব'লা কি হ'লো আজি পপিয়ে যে এবাৰো ফোন কৰা নাই মোলৈ আজি তাই আমাক ঘৰলৈ আহিছিলে আমাৰ চাওঁ মই কৰোঁচোন এডাল সদায় মই ফোন কৰিব লাগে সি কেতিয়াও মোলৈ আগতীয়াকৈ ফোন নকৰে আজি নপঢ়োঁ সি কয় নে নকয় চাওঁ ঐ ছোৱালী তই যে অথনিৰ পৰা এইটোকে টিপি আছ
কিয় ইমান কাম পৰি আছে তই দেখা নাই নি ৰাতি 8টা বাজিলে মা যাগে যাচোন মই এতিয়া বিছনালৈ আহিছোহে তোৰ সেইডালেই হ'ল আৰু সেইডালকে টিপি থাক তই ইমান সময় হ'ল সি এতিয়ালৈকে মোলৈ ফোন এটাও কৰিবলৈ তাৰ সময় নাই ফোন আহিলে হেল্ল' কোৱা কি কোৱা বুলি ক'ব আহিছা তুমি আজি ফোন এটাও কৰা নাই যে মোলৈ কেলে সদায় মই ফোন কৰি থাকিব লাগে নি তুমি নিজে কৰিব নোৱাৰা নি শুনাচোন মাৰ কথা এটা আছিলে আজি তোমাৰ মা আহিছিলে গম পোৱা মই যাম বুলি খবৰ পাই তোমাৰ মা অহাৰ কাৰণে আজি মনটো বহুত ভাল লাগিলে জানা খবৰ এটা আজি ল'লে যে পিছে শুনা পৰহিলৈতো মই যামগৈ চ' কাইলৈ তুমি 3টা বজাত ৱাটাৰ ছাপ্লাই ফালে আহিবাচোন লগ কৰিম হ'ব দিয়া মই যাম বাৰু কাইলৈ কিন্তু তুমি দেৰি নকৰিবা আকৌ হ'ব দিয়া মই সময়মতে যাম 3টা বজাত ডাইৰেক্ট আহি পাবাহি মোৰ মানে বেলেগ কামো আছে নহয় সময়মতে যাম পিছে তুমি দেৰি নকৰিবা হ'ব দিয়া এতিয়া শুই যাওঁ দিয়া গুড নাইট বাই লাভ ইউ তাই ইমান দেৰি কৰিছে বুজি পাব লাগে মোৰ এনেই দেৰি হৈ আছে প্ৰেম পপি আহিলা অঁ ইমান দেৰি কিয় কৰিলা এই অঞ্জনা মাইনা ওলাই হ'লনে বাৰু ওলাইছেহি কিমান টাইম কৰিছে কি মা দেউতা মই যাব ওলালো ওলালা মাইনা হয় মা মাইনা কোৱা মা তুমি তাত ভালকে থাকিবা ভালকে খোৱা বোৱা কৰিবা আৰু পঢ়া শুনাত মন দিবা মা তুমি চিন্তা নকৰিবা তুমি কিয় এনে কান্দিছা বাৰু তেনে কান্দিলে মই কেনেকৈ যাম বাৰু কোৱাচোন তুমি মা নাকান্দিবাচোন মাইনা কোৱা দেউতা দেখিছা আজিকালি দিনকাল কিমান বেয়া ইমান ঘূৰি ফুকি নাথাকিবা কেৱল পঢ়াত গুৰুত্ব দিবা তুমি চিন্তা নকৰিবা দেউতা আৰু মা তুমি হাৰ্ট প্ৰব্লেমৰ মানুহ কিন্তু সময়মতে টেবলেট খাবা আৰু দেউতা তোমাৰ নিজৰ স্বাস্থ্যটো চাবা তুমি ঘৰৰ কথা চিন্তা কৰিব নালাগে কেৱল নিজৰ পঢ়াত গুৰুত্ব দিবা আৰু ভাই শুন আৰু তুমি ইমান কান্দি নাথাকিবা ভাইটি তই শুন মা দেউতাক ভালকৈ চাবি দেই অকণো চিন্তা নকৰিবি ঠিক আছে ঠিক আছে ব'লা তোমাৰ সময় যাব হৈছে মা যাওঁ বেগটো চিন্তা ভাৱনা নকৰিবাচোন তুমি তাক যাবলৈ দিয়ে ভালকে যাওঁ মা তুমি তেনে কান্দিলে কি হ'ব সময় বহুত হৈ গ'লচোন আজি কলেজৰ প্ৰথম দিন যাব হৈছে যোৱা আগত মাক ফোন এটা কৰিম মাইনা ফোন কৰিছে হেল্ল' মাইনা উঠিলানে তুমি অঁ মা উঠিলো কি কৰিছা তুমি চাহ খালা নাই মাইনা মোক উঠা সময় হ'ল তুমি কি কৰি আছা এতিয়া কলেজ যাব হ'ল যে মা তাকে ওলাব লৈছো দেউতা কি কৰিছেনো মাইনা দেউতাৰ অফিচ আছে যে গা ধুবৰ কাৰণে গৈছে আৰু আজি তোমাৰ কলেজৰ প্ৰথম দিন নহয় তুমি ভালদৰে যাবা আৰু ভাত কেইটামান খাই যাবা নোখোৱাকে নাযাবা আকৌ দেই হ'ব মা তুমি চিন্তা কৰিব নালাগে মই এতিয়া কলেজ যাব হৈছে যে মই গাটো ধুই লওঁগৈ দিয়া হ'ব আৰু শুনা তুমি ঔষধখিনি আগত টাইমলি খাবা আকৌ পাহৰি নাযাবা অঁ মই গাটো ধুওঁগৈ দিয়া হ'ব
বৰ্মা বৰ্মা কোনটো পপি তুমি বহাচোন বহা আজিচোন নহা ছোৱালীজনী আহিলা খবৰ এটা ল'বলৈ আহিলোঁ ভালেই কৰিলা দিয়া বাৰু কোৱাচোন তুমি যে আজি নহা ছোৱালীজনী আহিলা শুনিছোঁ কালি বোলে প্ৰেম দা আহিলে সি এতিয়া ক'ত আছে ৰুমতে আছে সি মাৰ ভালনে তোমাৰ ভাল পপি দেখোন কি হ'ল আজি নহা ছোৱালীজনী আমাৰ ঘৰলৈ আহিলা যে মাইনা ভালেই হ'ল তুমি আহিলা পপিৰ লগত তুমি কথা পতা মই তোমালোকলৈ চাহ বনাম যোৱা আমি চাওঁ না এনেকৈ যোৱা কি হ'ল আজি নহা মানুহজনী আমাৰ ঘৰলৈ আহিলা যে তোমাৰ কোনো প্ৰয়োজন নাই ন মোৰ খবৰ ল'বলৈ কিয় খং কৰিছা তুমি গম পাইছানে তুমি গুৱাহাটীলৈ যোৱা এমাহ হ'ল তুমি মোলৈ এবাৰ ফোন কৰিবলৈ তোমাৰ সময় নোলালে নি আৰে বুজিব চেষ্টা কৰা নতুন জেগা নহয় জানো অলপ বিজি আছিলোঁ মই তাত থোৱা তোমাৰ বিজি আৰে বুজাচোন তুমি ঘৰত থাকিলেও নকৰা আৰু তালৈ গ'লেও মোলৈ ফোন কৰিবলৈ পাহৰিলা এবাৰ পৰা কৰিম হ'ল সঁচা সঁচাই কৰিম এবাৰ তোমাৰ পঢ়া শুনা কেনে চলিছে ঠিকেই চলিছে তুমি চিন্তা কৰিব নালাগে হ'ব মই এতিয়া যাওঁ তোমাক এবাৰ চাবলৈহে আহিছিলোঁ ৰ'বা মায়ে চাহ বনাইছে নহয় চাহ খাই যাবা নালাগে মই ভাত খাই আহিছোঁ ক'ত যোৱা ৰ'বা চাহ খাই যোৱা মোৰ চাহ হ'লেই বৰমা মই এতিয়া চাহ নাখাওঁ মই ভাত খাই আহিছোঁ নোখোৱা পিছত আকৌ আহিবা দেই আহিম বৰমা বহা দিয়া আহিবা ঠিক আছে বুজা ৰ'বা মই দৰ্জা মাৰি লওঁ মাইনা কোৱা মা তুমি চাহ খাবানে চাহ নাখাওঁ মই কথা আছে ইয়াত বহাচোন আহা কোৱাচোন কি কথা মা মই যে এসপ্তাহলৈ আহিছিলোঁ অঁ মই থাকিব নোৱাৰিম এসপ্তাহ মা কিয় অলপ আগত লগৰ এটা কল কৰিছিলে সি কৈছে যে কাইলৈৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব চ' মই কাইলৈ যাবগৈ লাগিব কি তুমি কাইলৈ যাবাহি অঁ মা আহিছিলাহে তুমি কিয় কান্দিছা নাকান্দিবা নাই মই তোমাক যাব নিদিওঁ বুজা মা ভালকে কিবা এটা খুৱাবও নাপালোঁ মই দুইটা ইয়াতে আছা অঁ কি কৰিছা অঞ্জনা তুমি কান্দি আছা দেখোন কি হ'ল মাইনা দেউতা মই এসপ্তাহ যে থাকিম বুলি ভাবিছিলোঁ অঁ এবাৰ নোৱাৰিম মানে অলপ আগত লগৰ এটা কল কৰিলে সি ক'লে যে কাইলৈৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব মই কাইলৈ যাবগৈ লাগিব দেউতা যাবাগে ক্লাছবোৰ বহুত ইম্পৰ্টেণ্ট হয় তুমি ক্লাছ ক্ষতি কৰিব নালাগে অঁ। অঞ্জনা তুমিতো বুজি পাব লাগে ন তাক তুমি বিয়া দি উলিয়াব লোৱা নাই নহয় ইমান কান্দিবলৈ মায়ে মানিয়ে আছে চোৱা তুমি ইমান কন্দা কথা কৰিব নালাগে এসপ্তাহ কাৰণে আহিছিলে 2-3 দিন কমকৈ থাকিলে যদি কিনো হ'ল তাতে আৰু মাইনা শুনা হয় দেউতা। তোমাৰ যদি কিবা বজাৰ কৰিবলগীয়া আছে ওলাবা অলপ পাছত 3 তাৰিখৰ বজাৰটো কৰি আহিমগৈ ঠিক আছে হ'ব মা কিয় কান্দি আছা কন্দা কথা নকৰিবা অঞ্জনা আপোনালোকে অকল কথাই পাতি থাকিব নে মোৰ ভাত হ'ল নহয় খাওঁ কি মোৰো বহুত ভোক লাগিছে অফিচৰ পৰা আহিছোঁ ব'লা ভাতটো খাই লওঁগৈ উঠা আহা পপি পপি মা ঐ পপি ঐ শুনচোন শুন আজি মোৰ মনটো যে ইমান ভাল তই জান তই আজি কিহৰ ফূৰ্তি তোলৈ গুৱাহাটীৰ পৰা চাবৰ কাৰণে মেকানিক ইঞ্জিনিয়াৰ এটা আহিব কি মই গম নোপোৱাকৈ তই যে মোক বিয়া কথা ভাবিলি কিয় তই আচৰিত হৈ গলি যে ঐ তই কিয় কান্দিছ কি হ'ল নাকালি কি হাঁহিব লাগে নি মা কি হ'ল তোৰ কোনোবা ভাল পোৱা আছে নি সঁচাকৈ ক কি হ'ল তই কান্দি আছ যে আছে মা কোন আছে মা মই প্ৰেমক ভাল পাওঁ কি ও ভগৱান মই কি শুনিছোঁ মই অঞ্জনাৰ আগত কেনেকৈ উলিয়াম তই অতৰ দিনে এইবোৰ কাম কৰিলি তলে তলে মা তুমি চিন্তা নকৰিবাচোন প্ৰেম ভাল পা তই মই অঞ্জনাৰ আগত কেনেকৈ মোক উলিয়াম মই তাক বহুত ভাল পাওঁ সিও মোক ভাল পায় তুমি চিন্তা নকৰিবাচোন মা হ'ব মই অঞ্জনাৰ লগত পাতি চাম বাৰু সঁচা তই এইবোৰ কি কৰিলি বাৰু তুমি ইমান ভাল হেৰি কি হৈছে তোমাৰ তোমাক ইমান চিন্তা থকাৰ নিচিনা লাগিছে যে অঁ আজি অলপ দিনৰ পৰা মোৰ মনটো ইমান ভাল নাই কিবা বেয়া বেয়া লাগি থাকিব লৈছে মনটো ময়ো ভাবিছোঁ আজি কেইদিনমানৰ পৰা তুমি বহুত চিন্তাত আছা কি হৈছে কোৱাচোন আমাৰ গাঁৱৰ সেই মন্দিৰৰ কাষৰ মাটিডোখৰ যে সেইডোখৰতো মোৰ মন্দিৰৰ বাবে দিয়া আজি কেইবাবছৰ হ'ল তুমিতো জানাই জানো কিন্তু তুমি আজি ইমান দিনৰ মূৰত সেই মাটিডোখৰ কথা ক'লা যে তাৰো এটা কাৰণ আছে আজি 2 দিনমানৰ আগত মোৰ অফিচলৈ 2জনমান ল'ৰা গৈছে আৰু সিহঁতে সেই মাটিডোখৰ সিহঁতৰ নামত কৰি দিব কৈছে আৰু যদি মই সেই মাটিডোখৰ সিহঁতৰ নামত নকৰোঁ সিহঁতে মোক মাৰিবলৈ ভাবুকিও দিছে কি তুমি এইবোৰ কি কৈছা তোমাক মাৰি পেলাব তুমি নহ'লে আমি কেনেকৈ জীয়াই থাকিম তুমি ইমান দুখ কিয় কৰিছা তুমি নহ'লে আমাৰ দিনতে অন্ধকাৰ তুমি ইমান চিন্তা নকৰিবা এই ৰমন বুঢ়াগোহাঁইক কোনো নোমেডালো লৰাব নোৱাৰে সিহঁতৰ নিচিনা বোকাটো কুকুৰৰ নিচিনাকৈ চিঞৰি থকাবিলাকলৈ মই ভয় নকৰোঁ নাই নাই তুমি এইবোৰ অমংগলীয়া কথা নকবা
তোমাৰ যদি কিবা এটা হয় প্ৰেম আৰু মোৰ কি হ'ব? মোৰ একো নহয়, তুমি চিন্তা নকৰিবা। আৰু যদিও কেতিয়াবা হঠাতে মই নাইকিয়া হৈ যাম, তুমি ল'ৰাটোৰ কাৰণে জীয়াই থাকিব লাগিব আৰু তাক এটা সুন্দৰ ভৱিষ্যত দিব লাগিব। নাই নাই, তোমাৰ একো নহয়। হ'ব দিয়া, তুমি আকৌ এই চিন্তা কৰি নিজৰ বেমাৰ চপাই ল'ব নালাগে। তুমি ল'ৰাটোলৈ ফোন এটা কৰাচোন, তাৰ মাতটো আজি শুনা নাই, মাতটো শুনিব বৰ মন গৈ আছে। ৰ'বা, মই কৰিছোঁ। লগোৱাচোন, লগোৱা ফোনটো লগোৱা তালৈ। ৰিং কৰিছেনি বাৰু? কৈছে। অ' হেল্ল' মাইনা, কি কৰি আছা তুমি? অঁ মা, এয়া পঢ়ি আছোঁ মই। তোমালৈ ফোন কৰিম বুলি ভাবিছিলোঁৱে বাৰু। অ' হয়নি মাইনা? কিয় বা ফোন কৰিব লৈছিলা তুমি? মাক পুতেকেনো কিমান নাপাতা, মোলৈ দিয়াচোন ফোনটো। লোৱা তুমিয়ে পাতা। হেল্ল', অঁ মাইনা, কি কৰিছা? অঁ দেউতা, মই পঢ়ি আছিলোঁ। বাৰু পিছে কথা এটা শুনাচোন, মই কাইলৈ ঘৰলৈ যাম বুলি ভাবিছিলোঁ। মানে আমাৰ দুদিনমান বন্ধ দিছে। কি কৈছা মাইনা? তুমি কাইলৈ ঘৰলৈ আহিবা? হেৰা শুনিছানে? কাইলৈ মাইনা বোলে ঘৰলৈ আহিব। অঁ মাইনা, সঁচাকৈ কৈছা তুমি? অঁ ঠিক আছে দিয়া, আহিবা বাৰু হা। অঁ মোক ফোন কৰিবা অহা টাইম। অঁ দেউতা, মই কাইলৈ তোমাক ফোন কৰিম বাৰু। এতিয়া দেউতা মোৰ নোট কেইটামান লিখিব আছে, মই লিখি লওঁ। অঁ মাইনা, হ'ব দিয়া, তুমি লিখি লোৱা। অঁ ঠিক আছে দিয়া। হেৰা যোৱা এতিয়া, কাইলৈ পুতেৰা আহিব নহয়, কি যোগাৰ কৰা কৰি লোৱাগে। আৰু শুনা, তাৰ আগত মোক চাহ একাপ দি লোৱা। ঠিক আছে। পিছে কথা এটা নহয়, কিবা? সেয়া মাটিৰ বিষয়ে তেওঁলোকে তোমাক কি কাৰণে বিচাৰিছে? অঁ তেওঁলোকে তাত বোলে ৱাইন শ্বপ খোলে। তুমিয়ে কোৱাচোন বাৰু, মন্দিৰৰ কাৰণে দিয়া মাটিডোখৰ বাৰু মই ৱাইন শ্বপ খুলিব দিব পাৰোঁ নাই বাৰু? আৰু বাদ দিয়া, তুমি সেইটো কথা কি এতিয়াও মগজ মাৰি আছা নেকি? সেইবিলাক কথা বাদ দিয়া, তুমি চাহ একাপ দিয়াকৈ যোৱাচোন। তুমি সেইবিলাক মানুহৰ লগত মোক চুপৰি নামাৰিবা, লাগিলে তেওঁলোকক পইচাকে দি দিবা। সিহঁতক কেনেকৈ চম্ভালিব লাগে মই জানো, তুমি চিন্তা নকৰিবা। যোৱা এতিয়া চাহ একাপ লাগে। ঠিক আছে, হ'ব দিয়া। অঞ্জনা, ঐ অঞ্জনা, তামোলখন লৈ আনাচোন। অ' ৰ'বা, গৈছোঁ। দিয়া। আৰু শুনা, মই ইয়াতে আপুনি পেপাৰ পঢ়িছিলোঁ, চশমাযোৰ ক'ত থ'লো জানো চোৱাচোন। ইয়াতে ক'ব। অঁ দিয়া, তুমি দেখিছা একদম সোনকালে বিচাৰি পাই যোৱা। ঠিক আছে, মই যাওঁ দিয়া। আৰু শুনা, আজি অলপ সোনকালে আহিবা। কিন্তু আজি প্ৰেম নাহিব জানো ঘৰলৈ? তুমি চিন্তা নকৰিবা দে, মই সোনকালে পাম দেই। ৰখা এতিয়া। মই মানুহজনে ফোন কৰিব আছেই নহয়। মাইনা যে গাড়ীত উঠিলে, ফোন এটা কৰি লওঁ। অঞ্জনাই ফোন কৰিছে দেখোন। হেল্ল', অঁ অঞ্জনা কোৱা। হেল্ল', আপুনি ভালে ভালে গৈ পালেহিনে বাৰু? কি কৰি আছে এতিয়া? অঁ মই ভালে ভালে পালোহি। তুমিনো কিয় চিন্তা কৰি আছা বাৰু? এই অফিচৰ কাম দুটামান আছিলে, তাকে কৰি আছিলোঁ। তুমি কিয় চিন্তা কৰি আছা ইমানকৈ? চিন্তাটো লাগিবই ন, কিয় নালাগিব বাৰু চিন্তা। আৰু শুনকচোন, মই আপোনাক কথা এটা ক'বলগীয়া আছিলে। অঁ কোৱাচোন, কি কথা আছিলে? অলপ সোনকালে কোৱা, মই তাৰমানে অফিচৰ কাম দুটামান কৰি আছোঁ। মাইনাই ফোন কৰিছিলে, মাইনা বোলে গাড়ীত উঠিলেই। আৰু শুনা, তুমি আজি অলপ সোনকালে আহিবা, পাহৰি নাযাবা আকৌ সোনকালে আহিবৰ কাৰণে। অঁ কি মাইনে গাড়ীত উঠিলেই নেকি? অঁ ঠিক আছে দিয়া, মই তাক ফোন এটা কৰিম বাৰু। আৰু সোনকালে যাম, তুমি চিন্তা কৰি নাথাকিবা। অঁ ঠিক আছে, তুমি মাইনে ভাল পোৱা কিবা এটা বনাই থ'বা। অঁ ঠিক আছে দিয়া, মোৰ কাম আছে দেই, এতিয়া হ'ব। ৰঘু, সেই বুঢ়া যে এতিয়ালৈকে অহা নাই, বুঢ়া বৰ চালাক আছে নি বাৰু? বুঢ়া, এই বুঢ়া বহুত চালাক আছে। এই বুঢ়াই যে সহজে চাইন কৰিব হৈছে আৰু। টেনশ্যন নল'ব বছ, নিজ চাইন নকৰিলেও তাই যিকোনো প্ৰকাৰে চাইন কৰামে। আজি বুঢ়াক কেনেকৈ চাইন নকৰে চাওঁ আজি, তাক আজি মাৰি হ'লেও চাইন কৰাব লাগিব। তাক আজি মাৰি হ'লেও চাইন কৰা। ৰঘু, বুঢ়া দেখোন এতিয়ালৈকে অহা নাই। ক'তো চা বুঢ়া আহিলে, ৰখা তাক, ধৰ তাক। ঐ বুঢ়া ৰ বুঢ়া, নামিয়া, ৰাস্তাৰ মাজত এইবোৰ কিহৰ গুণ্ডাগিৰি? নামিয়া। গুণ্ডাগিৰি মানে? তোৰ অফিচলৈ যোৱা কিমান দিন হ'ল? তই দলিনত চাইন কৰা নাই। বহুত ধৰিছ। নামিয়া।
ধৰ ইয়াক ধৰ ঐ কিহৰ চাইন ধৰ দলিল লৈ আকৌ কিহৰ দলিল দলিল মানে আমাৰ নামত সেই মাটিখিনি তোৰ গাঁৱৰ সেই মাটিখিনি মই আজি কিমান বছৰ আগতে মন্দিৰৰ কাৰণে দিছোঁ সেইবিলাক আমি নাজানো সেই দলিলত চাইন কৰ চাইন কৰ এইটো অসম্ভৱ অসম্ভৱ দলিল মানে ধৰ মাৰ ইয়াক মাৰ মাৰ ঐ মাৰ ইয়াক মাৰ মাৰ বুঢ়া গ'ল মাৰ ঐ ঐ বাইক উৰা 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 এই বাইক উৰা বাইক উৰা বাইক উৰা হেল্ল' কোনে কৈছে কি কি কৈছে আপুনি এইবোৰ আপুনি সঁচাকে কৈছেনে ৰহিম অ ৰহিম চাও এইফালে আছো কি হয় কিবা এটা হৈছে অ ৰহিম কি হৈছে কিবা এটা হৈছে কি হৈছে কি হৈছে কি হৈছে মা দাদা চোৱাচোন মা 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 কি হৈছে মা দেউতা কিবা এটা হৈছে মা বাইনা মা কি হৈছে মা কি হ'ব কিবা এটা হৈছে ৰম যাওঁ পানী গিলাচ আনকে যাওঁ মা 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 তুমি উঠাচোন মা পানী লওক পানী চালো হয় উঠাচোন মা মা উঠাচোন মা মা কি হ'ল মা কওঁ নাজানো বাইনা মা কি হ'ল কোৱাচোন মা দেউতা বোলে কিবা দেউতা বোলে কোনোবাই মাৰিলে বাইনা কি কৈছা মা তুমি এইবিলাক মা কি কৈছা কোনোবাই মাৰিলে বোলে বাইনা মা তোমালোকে কি কৈছা মা আমাক কি হ'ব দিয়া বাইনা মা তোমালোকে কি কৈছা মা কি হ'ব দিয়া বাইনা কি কৈছা বাইনা মা তুমি কিয় এনেকৈ কান্দিছা মা কান্দিবাচোন মা বাইনা আমি সকলোৱে সকলো বাইনা হয় মা ভগৱানে যি লিখি দিছে সেয়াই হ'ব আৰু তুমি এনেকৈ কান্দিলে কি হ'ব বাৰু মই ভবাচোন নাকান্দিবাচোন মা দেউতাক বাৰু সেই মাটি ঘৰৰ গাড়ীটো মাৰি পেলাব লাগে দি বাইনা তুমি চিন্তা নকৰিবা মা সেই হত্যাকাৰীকেইটাক আমি উচিত শাস্তি দিহে এৰিম মা অ বাইনা আমি তেখেতক খুচি নাস্তি দিমেই হয় মা তেওঁলোকে শাস্তি পাব নাকান্দিবা লাগিব মা বাইনা তুমি নাকান্দিবা বৰমা আজি এসপ্তাহ হ'ল আপুনি একোৱেই খোৱা নাই আজি কিবা এটাতো খাওক নাই অপবাই মোৰ একো খাব মন যোৱা নাই তই মাত্ৰ মোৰ কাম এটা কৰ কি কাম কওকচোন মাইনালে ফোনটো লগাই দিছো মোৰ তাৰ লগত কথা পাতিবলৈ বৰকৈ মন গৈছে ৰখিব মই ফোনটো আনো হেল্ল' অঁ ৰহিম কি হ'ল কচোন আজি তই ফোন কৰিলি যে দাদা দা এই বৰমাৰ গাটো বৰ বেয়া আজি এসপ্তাহমানেই হ'ল একো খোৱা নাই আপুনি সোনকালে ঘৰলৈ আহি কিবা এটা কৰকচোন দেচোন দে বোপাই ফোনটো মোক দে মাইনা মাইনা মা মা কি হ'ল তুমি কান্দিছা যে মা কোৱাচোন কি হ'ল তোমাৰ গা বেয়া তুমি মোক আজিলৈকে কোৱা নাই যে কেলে আৰু তুমি নাকান্দিবাচোন মাইনা তুমি সোনকালে ঘৰলৈ আহা মাইনা মোৰ তোমাক চাবলৈ বৰকৈ মন গৈছে মাইনা আৰু মোক তোমাক ক'বলগীয়া কথাও বহুত আছে তুমি সোনকালে ঘৰলৈ আহা মাইনা মা তুমি চিন্তা নকৰিবা মা মই কাইলৈ গৈ পাই যামগৈ আৰু তুমি নাকান্দিবাচোন মা তুমি কান্দিলে বৰ বেয়া লাগে মোৰ তুমি নাকান্দিবাচোন বৰমা পানী অকণমান খোৱাচোন মা মই পালোহি মা ক'ত আছা মা মাইনা হেৰি ৰ আহিলা তুমি আহিলা মাইনা মা কোৱাচোন কি হ'ল মা কি হৈছে মা তোমাৰ মাইনা মোৰ তোমাক বহুত কথা ক'বলগীয়া আছে মাইনা কোৱাচোন মা কি কথা মাইনা
তুমি আমাক ক্ষমা কৰি দিবা মাইনা এইবিলাক কথা কিয় এতিয়া কৈছা মা ব'লা ডক্টৰ চাব ব'লা চব ভাল হৈ যাব উঠাচোন তুমি আমি তোমাৰ সপোনবোৰ পূৰা কৰিব নোৱাৰিলো মাইনা মা এইবিলাক কথা বাদ দিয়াচোন এতিয়া উঠাচোন মা দেউতাইতো আমাক এৰি থৈ গ'লে আৰু এতিয়া হয়তো ময়ো তোমাক এৰি থৈ যাম মাইনা মা তুমি কিয় তেনেকুৱা কৈছা ব'লা ডক্টৰ চাব আহোঁগৈ তুমি ভালদৰে থাকিবা মাইনা ভালদৰে পঢ়া শুনা কৰিবা মা? তুমি ডক্টৰ হ'ব লাগিব তুমি কিয় তেনেকুৱা কৈছা মা মা অ' মা 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 বৰমা মা বৰমা অ' বৰমা বৰমা দাদা অ' ভাইটি ক মই যাবলৈ ওলাম বচোন অলপ আপুনি বেয়া নাপাব কাৰণ মোৰ ঘৰখন মই চলাই থাকিবলগীয়া হৈছে আপুনিতো জানেই বুজিছোঁ তই দেখোন দেখিয়ে আছো এতিয়া মোৰ নিজৰ চলিবলৈ দিগদাৰ হৈছে এতিয়াতো দেখিছে মোৰ পঢ়া শুনা একদম গুচি আহিলোঁ হয় হ'ব তই লোকৰ ঘৰত কাম কৰি হ'লেও নিজৰ ঘৰখন চলাবি আৰু শুন পঢ়া শুনা কৰিবি বুজিছ পঢ়িবলৈ নাপঢ়িবি আপোনাক এৰি থৈ যাবলৈ পাই মোৰ মনটো বহুত দুখ লাগিছে কিন্তু কি কৰিব নাকানিবিচোন নাকানিব যাম নাকানিবি অ' বলচোন পপি অ' পপি পপি অ' মা তই মাতিছ অ' মই মাতিছিলোঁ বহ এঘণ্টা তোৰ লগত ইমান বছৰ যাক মই ভাল পাই দিলোঁ তাই আজি মোৰ এটা গুচি গ'ল প্ৰেম দুখ নকৰিবি প্ৰেম আকাশটো চাইছোঁ মই এতিয়া কেনেকৈ থাকিব তই দুখ নকৰিবি প্ৰেম আমি আছোঁ নহয় তোৰ লগত দেউতা তোমালোকে মোক অমূলশৰীয়া কৰি থৈ গুচি গ'লা মই নোৱাৰিছোঁ থাকিবলৈ মা অ' দেউতা মই নোৱাৰিছোঁ থাকিব মই কেনেকৈ থাকিম বাৰু তোমালোকে কোৱা কথাটো মই কৰিব নোৱাৰিলোঁ মা দেউতা মই ডক্টৰ বনিব নোৱাৰিম মা মই নোৱাৰিম মই একেবাৰে অকলশৰীয়া হৈ গৈছোঁ যাহতে গোটেই জীৱন কটাম বুলি ভাবিছিলোঁ আজি তাই লোকৰ বোৱাৰী হ'ব লৈছে মই কেনেকৈ জীয়াই থাকিম সোণৰ সাৰু
বাৰু পৰি পৰি স্তুতি কৰিছো মিনতি আজি সমাজ পাতি নবহিনো সোণৰ খাৰু আজি শিৰত সেন্দুৰ কিয় ললা বাৰু পৰি পৰি স্তুতি কৰিছো মিনতি আজি শিৰত সেন্দুৰ নললে নোৱাৰি ৰাম ৰাম মাৰাৰ অলংকাৰ ৰাম ৰাম থোৱা কাটি কৰি ৰাম ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰাম ৰাম ৰামে দি পঠাইছে ৰাম ৰাম বিচিত্ৰ অলংকাৰ ৰাম ৰাম কৰজোৰে কৰিলো আহে ৰাম ৰাম মাৰাৰ আছিলা ৰাম ৰাম লাচনি পাচনি ৰাম ৰাম দেউতাৰ ধৰণি ধৰাহে মা দেউতা তোমালোকে মোক এইটো কিয় গুচি গ'লাও মই কেনেকৈ থাকিছোঁ তোমালোকে কি জানাও মা মই কেনেকৈ আছোঁ বাৰু তোমালোকে জানানো তোমালোকে কিয় মোক এইটো গুচি গ'লা না মই নোৱাৰোঁ আৰু মই নোৱাৰোঁ আৰু মা জীৱনত যাক সঁচা প্ৰেম কৰিছিলোঁ আজি তাইও লোকৰ ঘৰৰ বোৱাৰী হ'ব লৈছে মই কেনেকৈ থাকিম বেয়া নাপাবা মা দেউতা মই তোমালোকৰ ওচৰতে গৈ আছোঁ বেয়া নাপাবা মই কেনেকৈ ৰাখোঁ বেয়া নাপাবা মা প্ৰেম হয় প্ৰেম হয় তই পঢ়ি আছ যে হয় হয় প্ৰেম কি হ'ল তোৰ হয় প্ৰেম হয় হয় কি হ'ল তোৰ তই কি খালি হা নাই মই পপীক ক'বই লাগিব পপী পপী ৰাম ৰাম সৰু হৈ আছিলা ৰাম ৰাম উমলি ফুৰিছিলা পপী প্ৰেম প্ৰেম কি হ'ল প্ৰেমে পয়জন খাই আত্মহত্যা কৰিছে কি কি খাইছে মই ক'ব নোৱাৰো তাই মোক শেষ কৰি দিলে মাক কি কৰিম